30,000 25,000 22 37,000 নৰেন্দ্ৰ 2,000 হলি 38,000 500 থাকিল 10টা কি হিচাপ কৰি আছা ভাই সব লস হা সব লস হৈ গেলে ভাই কি শেষ দে কি শেষ শেষ কি শেষ কি শেষ মই বস্তু আইঐ একলা কি শেষ? মছ খাবই দে আৰু তেজৰ মূল্য নহয় গৈছে ভাই সব ধ্বংস হৈ গেল কি হৈছে মানে কিবা এটা ভাবছিলো এতিয়া একো নাই এতিয়া সব প্লেনিং পানী পৰি আশাত চেঁচা পানী ঢালা বুলি কৈছে এই লকডাউনে লকডাউনে সব লছ কৰি পেলালে। লকডাউন তোৰ বুলি নহয় দে চবৰে প্ৰব্লেমটো হৈছে ভাই এইগিলাখান চবৰে প্ৰব্লেমটো বেলেগ আৰু মোৰ এটা সপোন আছিল সেই সপোনটোৱে নহয় থাকিলে তো বুজি পাইছা না নাই তোৰ কি সপোন আছিল হাৰ্ডৱেৰ খোলা এই হাৰ্ডৱেৰ আছে মোৰ দোকান নাই নি মোৰ দোকান আছে তোৰ তাকেতো গেলামালৰ দোকান তোৰ গেলামালহে তোৰ ষ্টেচনাৰী আছিল অঁ সেইখন খুব ভাঙি তই হাৰ্ডৱেৰ দিয়া কথা আছিল সেইটো সপোন ভাঙি অঁ সেইটো সপোন নহয় তই বুজি পা নাই আচ্ছা এই লিষ্টখন দেখছা না তই এতিয়া তোৰ নামটো আছে দেখছা না শৈলেন কা আছে কিমান আছে 2,000 কিহৰ মইতো বাকী দিবা নাই এই বাকীৰ কথা কোৱা নাই এতিয়াতো গোটেই নামখিনি নাচয় কিয় গাঁৱৰ মানুহৰ গোটেই নাম আছে দেখোন এই 10টা এই নৰেন্দ্ৰৰ পৰা আৰম্ভ কৰি এই চব 2,000 এই 2,000 টকা তোৰ 2,000 টকাৰ নাম আছে 500 টকা 5টা এনেকৈ 10-20 টকাটো বহুত আছে টোটেল তোৰ 52,000 গম পাইছা তাৰে 2,000 বাদ দিলোঁ 50,000 তাৰমানে বুজি পাইছা না নাই তই এই 50,000 টকাটো লছ এই পইচা লকডাউনে দিবা নাই দেখোন তই সেইটো আজি কেই তাৰিখ আজি 5 তাৰিখ আজি কি আছিল মোৰ কি আজি ডেটত কি আছিল মোৰ 5 তাৰিখে তোৰ একোটো নাছিল 3 তাৰিখে বিয়া আছিল 5 তাৰিখে কি হ'ব লাগে 3 তাৰিখে বিয়া গেলি কি কথা কয় আঠমংলা নাছিল আজি মোৰ আঠমংলা হ'ল নেকি নহ'ল নাই লকডাউনৰ পাছত হ'ব আৰু কি সেইটো ইমান টেনশ্যন ল'ব লগা নাছিলে সপোন ভাঙি গ'ল নেকি তোৰ তাতে কিয় নাই কিয় এই বিয়াখন যে মই পাতিছিলোঁ কিয় পাতিছিলোঁ এই যে এতিয়া যে লিষ্ট লেখা আছে তোমাৰ নাম 2,000 কিয় জানা নাই নাজানো বিয়াত মোৰ এই 10টা মানুহ তোৰ লগি 10টা মানুহ 2,000 টকা উচৰ্গা দিব তাৰে পিছত 20,000 সেনেহেনকৈ 5টা 500 টকা সেনেহেনকৈ মিলে টোটেল 52,000 টকা 2,000 টকা বাদ দিলোঁ 50,000 টকা মোৰ তাতে থাকলাকৈ বিয়াখন পাতি আৰু সেই 50,000 টকা দি মই বিজনেছ আৰম্ভ কৰিব পাৰিলোঁ হয় এই একো টেনশ্যন ল'ব লগা নাই লকডাউনৰ সময়ৰ পাছত হ'ব কিনকে হ'ব তোৰ এটা কিন্তু আৰু লছ আছে কি তই কাঠলৰ মুচি খুৱাব নৰলি হৈ কাঠলৰ মুচিটো ডাঙৰ কথা নহয় মই মাংসই খোৱালোঁ হয় কিন্তু কথাটো কি হৈছে জানা নাই এতিয়া যে বিয়াখন পাতিম লকডাউনৰ পাছত একো নাই দে পাতি দিবি একো টেনশ্যন নল'বা সেইটো টেনশ্যন নহয় টেনশ্যনটো বেলেগতে কিহৰ টেনশ্যন এই যে 52,000 বিয়া নেক্সট বাৰ যে এতিয়া লকডাউনৰ পাছত পাতিম 52,000 উঠব নেকি 2,000 দিয়া মানুহ তই কি টকা দিবি তোৰতো 2,000 ধৰা আছিল তই 200 টকা দি পালা মাৰি খাই গুচি যাবি আল্টিমেটলি লছটো কাৰ হ'ল 52,000 যায় 25,000 হ'ল সেইটো টেনশ্যন লৈ আছা এই মোৰ দেখা দেই শুনচোন তই পইচা দিবা নাংগিয়া